মৰ্নৈ শিঙিমাৰী এম.ই. মাদ্ৰাছাত বিদায় সভাত সৃষ্টি হ'ল এক আৱেগিক পৰিৱেশ। গোৱালপাৰা জিলাৰ মৰ্নৈ শিঙিমাৰী এম.ই. মাদ্ৰাছাত অনুষ্ঠিত এক বিদায় সভাত সৃষ্টি হ'ল এক আৱেগিক পৰিৱেশ। বিদ্যালয়খনৰ সহকাৰী শিক্ষক মৌচম জ্যোতি খনিকৰক বিদায় জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত এই বিদায় সভাত ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক যথেষ্ট আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে বিদ্যালয়খনৰ শিক্ষকগণ, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে প্ৰধান শিক্ষক আব্দুল লতিফ আহমেদে। উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সভাৰ আঁত ধৰে সহকাৰী শিক্ষক ত্ৰিদীপ দাসে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ধুবুৰীৰ বি.এন. কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অহিজুদ্দিন শ্বেখ, নলডবা বেলতৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মাধৱী নাথ, সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দুগল ৰাজবংশী, মৰ্নৈৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বিজয় দাস, শিঙিমাৰী চৰৰ বয়োজ্যেষ্ঠ ব্যক্তি ৰহমান আলী, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তাইজুদ্দিন আহমেদ তথা যুৱ সমাজৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে নায়েব আলী, জমিৰ উদ্দিন আহমেদ, গোলাম আলী, হাবিল শ্বেখ আৰু মজমুল হক। সভাখনত ভাষণ দিবলৈ গৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক যথেষ্ট আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। মই 11টা বজাত ফোন কৰিও যদি কিবা পৰামৰ্শ লওঁ, তেওঁ বিনা দিগদাৰে মোক পৰামৰ্শ দিছিল। আজি তেওঁ এই মঞ্চৰ পৰা আমাৰ যদিও বিদায় ক্ষণস্থায়ী এই বিদায়টো, তথাপি আমাৰ পৰা বহু দূৰত যাব, শিৱসাগৰৰ নিচিনা ঠাইত তেওঁ যাব। কাৰণ তেওঁক আৰু আমি লাগ বুলিতে লগ নাপাওঁ। তেওঁ মই এটা কথাই কওঁ, তেওঁ যিগৰাকী মাতৃয়ে জন্ম দিছিল, সেই মাতৃগৰাকী কিমান মহান হ'ব পাৰে। তেওঁৰ নিচিনা ব্যক্তি এগৰাকী আমাৰ সমাজত উলিয়াই দিছিল। সমাজৰ প্ৰতিপক্ষৰ লগত তেওঁৰ এটা যোগাযোগ আছিল আৰু সামাজিক দায়বদ্ধতাও তেওঁ অটুট ৰাখিছিল। বহুত ল'ৰা ছোৱালী নহয় ইয়াত বয়োজ্যেষ্ঠ ডেকা বুঢ়া সকলোৱে কান্দিব, কাৰণ মৌচমৰ যিখিনি অৱদান আছিল, বোধহয় সেই অৱদানখিনি আমি কেনেকৈ পূৰাম আমি এতিয়া চিন্তা কৰি আছোঁ তেওঁৰ বিদায়ৰ পিছত। কাৰণ আজি সুধি মইতো ইয়াত কাম কৰা এতিয়া 11 বছৰ হৈছে। মোৰ দৰে ঠিক তেনেকৈ বহুত যুৱক যুৱতী ওলাই আহিছিলে সেই সময়ত, 2012 চনত ওলাই আহিছিলে। তো তেওঁলোকেও এইটো পৰিৱেশ পাইছে। হয়তো কিছুমানে সেই সময়তে আমাৰ লগত কিছুমান আহিছিল, মানে পৰিস্থিতি দেখিয়ে গুচি গৈছে, মানে জইন নকৰাকৈ গুচি গৈছিলে। কিন্তু পাছত যেতিয়া আমি থাকি মেলি যেতিয়া বুজি পালোঁ যে আচলতে এইখনো আমাৰেই অসম, আৰু আমি উজনিয়ে হওক বা নামনিয়ে হওক নকওঁ, গোটেই বৰ অসম হিচাপে তাৰমানে আমিয়ে বান্ধি ৰাখিব লাগিব, জাতি ভেদ সম্পূৰ্ণ ত্যাগ কৰি। আৰু এই বস্তুখিনি আমাক চৰকাৰে সুবিধা কৰি দিলে যে ইমান দূৰৰ পৰা আহি পিনে আমি ইয়াত শিক্ষকতা কৰিব পাৰিলোঁ, শিক্ষাদান দিব পাৰিলোঁ। কিন্তু ইয়াত এতিয়া বিশেষকৈ হৈছে ঘৰত অসুবিধা, মোৰ মাতৃ অকলশৰীয়া, তেওঁ অসুস্থও, তো যাবলগীয়া হৈছে। সেইকাৰণে দুখো লাগিছে। নিজে একদম সৰু কিবাহৰ পৰা মানে বনাই লোৱা আছিলে স্কুলখন, বনাই লৈ পিনে স্কুলখন মই বনাইছিলোঁ ধৰক। তো এতিয়া গৈ আকৌ নতুন ঠাই নতুন পৰিৱেশ, মৰম দিছে। মই যেনেকৈ দিছিলোঁ তেওঁলোকে তাতকৈ বেছি দিছে মোক মৰমে দিয়া, সেইটোৱে ভাল লাগিছে। আৰু ইয়াৰ মানুহখিনি ভালে থাকক, ঠাইখিনি আগুৱাই যাওক, ভগৱানৰ ওচৰত মই এইটোৱে প্ৰাৰ্থনা কৰিম। আৰু এওঁলোকৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। আৰু বিশেষ নকওঁ, মোৰ মানে অলপ মন ভৰি আহিছে। ঠিক আছে দিয়ক।